নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আৰু আজি বহু দিনৰ মূৰত ব্লগ বনাইছোঁ আৰু ধুমকেতুৰ দৰে মাজে মাজে ব্লগত ওলাওঁ মানে ব্লগ বনাবলৈ অকণমান এলাহে লগা হৈছে তাৰপিছত ভাবিছোঁ এতিয়াৰ পৰা অকণমান ব্লগ বনাম আৰু আজি আহিছোঁ আমি ঢেকীয়াখোৱালৈ আহিছোঁ মোৰ মানুহজন আৰু মানুহজনৰ লগৰ এজন মা আৰু মই তাৰপিছত আহি আমি ঢেকীয়াখোৱা পালোহি আৰু বাকীখিনি চাওক আপোনালোকে এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ মাইনা ভূঞা আহি ঢেকীয়াখোৱাত উপস্থিত হৈছে চাই থাকক আমি যিহেতুকে শৰাই দিছিলোঁ আৰু এই ককাজনৰ ওচৰত আমি শৰাইখন আগবঢ়ালোঁ জানি নামে পখিলো শৰণ আনগতি লাগিকে এতিয়া আমাৰ ঢেকীয়াখোৱাত সেৱা চেৱা কৰি হৈ গ'ল বন্তি চন্তি আমি জ্বলালোঁ এতিয়া যাম ইয়াত আমাৰ বা এজনী আছে ঢেকীয়াখোৱাতে আমি এতিয়া তাত সোমামগৈ তাত চাহ তাহ খাম চাহ তোমাক হোটেলত নোখোৱাওঁ বুজিছা তাতে খুৱামগৈ ৰেহাই কৰিছোঁ আমি এতিয়া আহি গ'লোঁ আৰু আপোনালোকক দেখাম চাই থাকিব এনেইনো আপোনালোকে ঘৰত কি কৰি থাকিব ন সেইকাৰণে মোৰ লগতে আহি থাকক এইটো আমাৰ বৰ অভদ্ৰ হেৰি এইটো ব্লগাৰ গম পাইছনে এইটো আৰু যদি ভাল লাগে ফ'ল' কৰিলে কৰিবি নকৰিলে নকৰিবি আৰু কমেণ্টত দি নাথাকিবি মোক ফ'ল' বেক দিয়ক এতিয়া আমি চাহ খামগৈ আলহী ঘৰত আলহী নহয় নিজৰে আৰু হয়নে শুনাই চাহৰ লগত ভাত খুৱাই নিনো ভাত খাবলৈ নাই আমি চাহ খাবলৈহে আহিছোঁ খামেই এতিয়া আলহী ঘৰ পাই গ'লোহি আমি ফাইনেলি আমি এতিয়া চাহ খাম পাই গ'লোহি আমি চাই থাকক আপোনালোকে এয়া আমি চাহ খাই এতিয়া যাবলৈ ল'লোঁ আৰু আজি দিনটো ধুনীয়াকৈ আমাৰ পাৰ হ'ল আমি আহি পাই গ'লোহি এতিয়া আহিছোঁ বাহঁতৰ ঘৰত ভাত পানী খাই একেবাৰে পাছবেলাহে ঘৰ পামগৈ আৰু আজিলৈ বাই বাই অন্য এটা ভিডিঅ' হ'লে লগ পাম